বাঘজানত হৈ যোৱা অগ্নিকাণ্ডৰ আধাৰত জুই। কথা মিলন বৰুৱা, আবৃত্তি সত্যজিৎ হাজৰিকা। শীতৰ প্ৰকোপ আঁতৰাবলৈ লাগে জুই। সেই জুই স্বাভাৱিক, সেই জুয়ে সুস্থিৰতা আনে দেখোন, নিমজ কৰে মন। কিন্তু এতিয়া জুই জ্বলিছে, যি জুই অনিবাৰ্পিত কালন্তক জুই। সম্প্ৰতি মানুহৰ চকুৱে মুখে বাহিৰে ভিতৰে দেই পৰি নিছে জুইৰ হিৰণ্যকশিপুৰ শিখাই। হয়, বাৰুকৈ দেখিছে পৃথিৱী। মৃত্যুৰ বিভীষিকাত ত্ৰস্তমান উপায়ন্তৰ মানুহ। দগ্ধ সময়, নগ্ন আহ, অন্তৰ্ভেদী বহ্নিশাৰ আস্ফালন নিৰন্তৰ। বাঘজানকো চানি ধৰিছে এই জুই, বিধ্বংসী জুই। ভস্মীভূত পশু পক্ষী, জলচৰ প্ৰাণী, ত্ৰাসিত মানুহ। জৈৱ বৈচিত্ৰতাৰ অকাল মৃত্যুৰ কিৰিলি মানুহৰ হৃদয়ে হৃদয়ে কন্দসী বেদনা।